গাইছ বিহু বুলি চোলা মাত্ৰ এইটোৱে আছিল মানে গাইছ সেইদিনা আছিল বহাগৰ 1 তাৰিখ এনেকৈ গাইছ ৰাতি মই টাউনলৈ বুলি ওলালোঁ মানে গাইছ বহুত বস্তু কিনিব লগা আছিল দেই আৰু ওদালগুৰি টাউনৰ ভিৰ চাওকচোন প্ৰথমে আহি ওলালোহি আমাৰ মধ্যবিত্ত পৰিয়ালৰ বিশাল মাৰ্কেটলৈ বুলি মানে গাইছ পেন চেনো ল'ব লাগে বাৰু দেই বিচাৰি মই গাইছ এয়া 500 টকীয়া পেন এটা ল'লোঁ গাইছ বেছি পইচা নাই যে হাতত তাৰপিছত এনেকৈ গাইছ ব্ৰেড চপ খাই ঢোল এটা বনাব দিয়া আছিল তাকো লৈ পেলাই মই ঘৰলৈ ওলাই আহিলোঁ গাইছ পিছদিনা এই আখৰালৈ যাই থকাৰ দৃশ্য মোৰ গাইছ এয়া আখৰাৰ আগমুহূৰ্তৰ এনজয় দেই গাইছ এয়া আৰু আমাৰ ট্ৰেডিশ্যনেল মানে মাত্ৰ বিহুৰ টাইমত যে গাইছ ৰাতি চাওকচোন ধুনীয়া কি ধুনীয়া এনজয় হয় আমাৰ গাঁৱত গাইছ এতিয়া আকৌ আমাৰ তেজপুৰলৈ বুলি 2খন বিহু প্ৰগ্ৰাম আছে তো গাইছ আমি তালৈকে যাব লাগিব তো এনেকৈ গোটেইকেইটা ৰেডি হৈ সকলোৱে এবাৰ কেমেৰা উঠাই দি আমি প্ৰগ্ৰামলৈ বুলি ওলালোঁ তো গাইছ নেক্সট লগ পাম আকৌ কাইলৈ তো বাই